সাহিত্য সংস্কৃতিলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে অসম চৰকাৰে তেজপুৰত শিক্ষক হিচাপে কৰ্মৰত ৰাম হাজৰিকাদেৱলৈ অসমীয়া ভাষা গৌৰৱ বঁটা আগবঢ়াইছে। শিক্ষক ৰাম হাজৰিকাই ইতিমধ্যে কেইবাখনো গ্ৰন্থ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যলৈ অৱদান আগবঢ়াইছে। সাংস্কৃতিক কৰ্মী হিচাপেও পৰিচিত ৰাম হাজৰিকা লকডাউনৰ সময়তে 3খনকৈ ছুটিছবি নিৰ্মাণ কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। অসমৰ তেজপুৰ, যোৰহাট আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ যোগে ৰাম হাজৰিকাৰ কেইবাটাও অনুষ্ঠান প্ৰচাৰ হৈছে। তদুপৰি গুৱাহাটী FM মহাবাহু যোগেও নাটক প্ৰচাৰ হৈছে। ব্লক পৰ্যায়ৰ কৃতি শিক্ষক বঁটাপ্ৰাপক হাজৰিকাই বৰ্তমান এখন ছবি নিৰ্মাণৰ কামত ব্যস্ত হৈ আছে। আপুনি পেছাত এজন শিক্ষক যদিও আপুনি বৰ্তমানে কিতাপ লেখা বা অন্যান্য কিবাকিবি বহুত ছুটি ছবি এনেকুৱা ক্ষেত্ৰত দেখা পাইছোঁ। আপুনি কি কাম হাতত লৈছে অকণমান জনাব নেকি? আপুনি ভবাৰ ধৰণে বহুত বেছি কৰিব পৰা নাই, তথাপিও গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত নাটক 2খন ওলাই আছে। তেজপুৰ আৰু যোৰহাট অনাতাঁৰ কেন্দ্ৰ যোগে মোৰ আলেখ্যৰ নাটকবিলাক প্ৰচাৰ হৈ আছে। তদুপৰি সদ্যহতে যোৱা 2-3 মাহৰ আগত 3খন মোৰ ছুটি ছবি প্ৰচাৰ হৈছে। মুক্তি পাইছে ইতিমধ্যে। বিস্ফোৰণ বুলি এখন আছে, তাৰপিছত আপোনাৰ পাগলী ছুটি ছবি এখন, এইখন ইতিমধ্যে ইউটিউবত দৰ্শকে চাইছে। আৰু কাকতে পত্ৰে 2-এটা লেখা মানে কৰি আছোঁ। ইমানখিনিয়ে, বহুত বেছি উপভোগ। তেজপুৰৰ পৰা জামুগুৰিহাটৰ সংবাদদাতা বিপুল নাথৰ ৰিপৰ্ট, সংস্কাৰ লাইভ 24।